আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB কনষ্টেবলৰ বিষয়ে। যেহেতু আপোনালোকে ইতিমধ্যে গম পায়ে গৈছে যোৱা 12 মাৰ্চ তাৰিখত যেতিয়াই অসম পুলিচৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা গোটেই অসমৰ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এই আসাম পুলিচ ABUB কনষ্টেবলৰ যেটো ফিজিক্যাল টেষ্টৰ ৰিজাল্ট আছে এই ৰিজাল্টটো মুকলি কৰিছিল আৰু তাৰ কিছু সময় পূৰ্বে প্ৰত্যেকটো ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটাগৰী ওয়াইজ কিন্তু কাট অফ লিষ্টখন মুকলি কৰিছে। এই যে কাট অফ লিষ্টখন তেওঁলোকে মুকলি কৰিছে, কাট অফ লিষ্ট মুকলি কৰি দিয়াৰ লগে লগে আমাৰ অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে মূৰে কপালে হাত দিছে যে প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ প্ৰত্যেকটো ক্যাটাগৰী হেয়া আপোনালোকৰ আনৰিজাৰ্ভ হ'ব পাৰে, OBC SC ST ST P প্ৰত্যেকটো ক্যাটাগৰীত একে লেভেল অৰ্থাৎ বহুত বেছি কাট অফ যোৱা দেখা গৈছে। আৰু সেই দিনাৰ পৰাই কিন্তু লাগাতাৰ তেওঁলোকে উত্তাল কৰি আছে, ডিজিটেল প্ল্যাটফৰ্মত লাগাতাৰ আন্দোলন কৰি আছে যে আমাক সেকেন্ড লিষ্ট লাগে। তেওঁলোকে এটা আশাত কিন্তু বহি আছিল যে আমাৰ CM ছাৰে নিশ্চয় এই সেকেন্ড লিষ্টক লৈ কিবা এটা পজিটিভ ৰিজাল্ট দিব বা পজিটিভ কথা ক'ব। কিন্তু দেখা গ'ল আজিৰ পৰা দুদিন আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে ফেচবুক লাইভত আহি যে এই যি অসম পুলিচ ABUB কনষ্টেবল যেটো আছে ইয়াৰ যেটো ৰিজাল্ট মুকলি হৈছে বা ইয়াৰ যেটো কাট অফ লিষ্ট মুকলি হৈছে ইয়াৰ পিছত কোনো ধৰণৰ আপোনালোকৰ সেকেন্ড লিষ্ট নাহে। হয়, CM ছাৰে তাৰ লগত আৰু এটা পজিটিভ এটা কথা কৈছে আৰু ঘোষণা কৰিছে যে এই বছৰৰে নৱেম্বৰ ডিসেম্বৰৰ ফালে আপোনালোকৰ আকৌ যেটো অসম পুলিচ ABUB কনষ্টেবলত খালি থাকিব ভ্যাকেন্সি সেইখিনি ভ্যাকেন্সিক লৈ আকৌ গোটেই অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কিন্তু এডভাৰটাইজমেন্ট মুকলি কৰিব এইটো বছৰৰ শেষৰ ফালে। কিন্তু দেখা গৈছে যে বহুত এনেকুৱা অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে যোৱাকালি হাইকোৰ্ট কৰিছে যে আমাক সেকেন্ড লিষ্ট লাগিব। অসম পুলিচ ABUB কনষ্টেবলত বহুত কেইটা তেওঁলোকে কাৰণ দৰ্শাই হাইকোৰ্ট কৰিছে যে এইকেইটা বিসংগতি হৈছে, এইকেইটা বস্তু আমাক প্ৰমাণ সহ তথ্যটো অসম আৰক্ষীৰ তৰফৰ পৰা মুকলি কৰি দিব লাগে। গোলাঘাটত এটা ঘটনা হৈছে কি যে গোলাঘাট ডিস্ট্ৰিক্টত এটা ক্যাটাগৰীত তেওঁলোকৰ ফিজিক্যাল টেষ্টত কাট অফ গৈছে 31.65, কিন্তু এজন অসমীয়া যুৱকৰ ক্ষেত্ৰত হৈছে কি যে তেওঁ নিজে ফিজিক্যাল টেষ্টত 31.69 পাইছে। কিন্তু তাৰ পিছতো তেওঁ যেতিয়া যোৱা 12 মাৰ্চ তাৰিখত ৰিজাল্টটো চাইছে নিজৰ এপ্লিকেশন নাম্বাৰ দি তাতে স্পষ্টভাৱে লিখা আছিল নট সিলেক্টেড, আৰু যাৰ কাৰণে কিন্তু তেওঁ কমপ্লেইন কৰিবলৈ বাধ্য হৈছে কিয়নো তেওঁ যেটো ডিস্ট্ৰিক্টৰ পৰা ফিজিক্যাল টেষ্টত অৱতীৰ্ণ হৈছিল সেইটো ডিস্ট্ৰিক্টত তেওঁলোকৰ ফিজিক্যাল টেষ্টত কাট অফ গৈছে 31.65 বুলি দেখাইছে, কিন্তু তেওঁ 31.69 পোৱাৰ পিছতো কিয় তেওঁৰ নাম নাহিল এইটো এটা প্ৰথম কাৰণ। তাৰ পিছত আৰু এটা কাৰণ হ'ল যে যেতিয়া এই অসম পুলিচ ABUB কনষ্টেবলৰ তেওঁলোকে এডভাৰটাইজমেন্ট মুকলি কৰিছিল, এডভাৰটাইজমেন্টটো মুকলি কৰাৰ সময়ত এটা গাইডলাইন তেওঁলোকে দিয়ে প্ৰত্যেকটো জবৰ ক্ষেত্ৰতে। সেই গাইডলাইনত স্পষ্টভাৱে উল্লেখ আছিল যে ফিজিক্যাল টেষ্টত আমাৰ অসমীয়া ল'ৰা ছোৱালীক 1:5 হিচাপত পাছ কৰাই দিয়া হ'ব আগন্তুক যেটো ৰিটেন টেষ্ট আছে এই ৰিটেন টেষ্টৰ কাৰণে। কিন্তু দেখা গ'ল যে 1:5 হিচাপত হয়তো লোৱা নাই, যদি 1:5 হিচাপত ল'লেহেঁতেন তেতিয়াহ'লে ইমান কাট অফ কেতিয়াও নগ'লেহেঁতেন। আৰু ইয়াৰ এটা আভাস CM ছাৰে নিজে যোৱা পৰখি দিনা দিছে। ছাৰে স্পষ্টভাৱে কৈছে যে 1:2 বা 1:3 হিচাপত লৈছে। ছাৰে স্পষ্টভাৱে সিস্টেমটো কৈ দিছে যে এই যেটো অসম পুলিচ ABত আপোনালোকৰ টোটাল ভ্যাকেন্সি আছিল 16টা আৰু ABত আছিল আপোনালোকৰ 2300টা, এই টোটাল মিলি প্ৰায় 3900টা যে ভ্যাকেন্সি আছে এই 3900টা ভ্যাকেন্সিৰ বিপৰীতে ফিজিক্যাল টেষ্টত 1:3 হিচাপত ল'ৰা ছোৱালীক পাছ কৰাই দিছে, অৰ্থাৎ কি প্ৰায় 11800 জন অসমীয়া নিবনুৱা যুৱক যুৱতীসকলক আগন্তুক ৰিটেন টেষ্ট দিবৰ বাবে পাছ কৰাই দিয়া হৈছে। ইয়াৰ আগত যিমানবাৰ অসম পুলিচ ABUB কনষ্টেবলত ভ্যাকেন্সি মুকলি হৈছিল সেই তেতিয়া কিন্তু স্পষ্টভাৱে তেওঁলোকে এডভাৰটাইজমেন্ট মুকলি কৰাৰ সময়তে ধৰক এইটো বজালী ডিস্ট্ৰিক্ট ইয়াতে ইমান কেইটা টোটাল ভ্যাকেন্সি আছে, জেনাৰেল ক্যাটাগৰীত ইমান কেইটা আছে, OBC ক্যাটাগৰীত ইমান কেইটা আছে, SC ক্যাটাগৰীত ইমান কেইটা আছে স্পষ্টভাৱে দাঙি ধৰিছিল। কিন্তু এইবাৰ তেওঁলোকে কিন্তু কোনো ধৰণৰ দাঙি ধৰা নাই বজালী ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে, বাক্সা ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে, বৰপেটা ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে, কোনো ধৰণৰ তথ্য আজিলৈকে কিন্তু কোনো অসমীয়া যুৱক যুৱতী প্ৰাৰ্থীসকলে কিন্তু গম পোৱা নাই। এতিয়া কথাটো হ'ল কি যে আমি যেটো ডিস্ট্ৰিক্টৰ পৰা ফিজিক্যাল টেষ্টত অৱতীৰ্ণ হৈছিলোঁ সেইটো ডিস্ট্ৰিক্টত টোটাল ভ্যাকেন্সি কিমান আছিল
আৰু ৰিটেন টেষ্টৰ কাৰণে কিমানজন অসমীয়া ল'ৰা ছোৱালী মোৰ ডিষ্ট্ৰিক্টৰ পৰা কোৱালিফাই কৰিলে একোৱে কিন্তু ল'ৰা ছোৱালীয়ে এই পৰ্যন্ত গম পোৱা নাই। সেইটো হ'ল ধৰক কোনো ডিষ্ট্ৰিক্টত ফিমেলসকলৰ ধৰক ST ST PT ট্ৰাইব বা জেনেৰেল OBC প্ৰত্যেকটো কেটেগৰী তেওঁলোকে ফিজিকেল টেষ্টৰ কাৰণে ছোৱালীসকলক মাতি আনি তেওঁলোকে ৰানিং কৰাইছে, লং জাম্প দিয়া হৈছে, চিনে আপ কৰাইছে বা তেওঁলোকে ফিজিকেল টেষ্টটো অনুষ্ঠিত কৰিছিল। কিন্তু আজিৰ দিনত অৰ্থাৎ কি যোৱা 12 মাৰ্চ তাৰিখত যেতিয়া তেওঁলোকে ৰিজাল্টটো মুকলি কৰিছে, ৰিজাল্টত বেছি সংখ্যকে কিন্তু নট কোৱালিফাইড দেখাইছে আৰু তাৰ পিছত যেতিয়া কাট অফ লিষ্টটো মুকলি কৰিছে, কাট অফ লিষ্টত স্পষ্টভাৱে দেখুৱাই দিছে যে এই ST হিলছ বা যিটো কেটেগৰীত তেওঁলোকে ফিজিকেল টেষ্টটো অনুষ্ঠিত কৰিছিল সেইটো কেটেগৰীত এনেদৰে NA বুলি লিখা আছে, অৰ্থাৎ কি সেইটো কেটেগৰীত ভেকেঞ্চি নাই। এজন ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰাই স্পষ্টভাৱে ঘোষণা কৰিছে, ধৰক এই ধেমাজি যিটো ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টৰ চাওক বিভিন্ন ধৰণৰ ফিমেল কেটেগৰীত NA বুলি লিখা আছে, কিন্তু তেওঁ কোৱা মতে প্ৰত্যেকটো কেটেগৰীত ফিমেলসকলক মাতি আনি ফিজিকেল টেষ্টটো অৱতীৰ্ণ কৰাইছিল বা বহুত ছোৱালীয়ে পাছো কৰিছিল, ভাল নাম্বাৰ তেওঁলোকে অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ দিনত যেতিয়াই তেওঁলোকে অসম পুলিচৰ ফালৰ পৰা কাট অফ লিষ্টটো মুকলি কৰিছে তাতে তেওঁলোকে স্পষ্টভাৱে দেখুৱাই দিছে যে এইটো কেটেগৰীত কোনো ধৰণৰ ভেকেঞ্চি নাই। তো বৰ্তমান ল'ৰা ছোৱালীসকলৰ এটাই কথা যে এই যে মই 4-5টা কাৰণ ক'লো, এই 4-5টা কাৰণৰ সম্পূৰ্ণ সঠিক তথ্য অসম পুলিচৰ ফালৰ পৰা তেওঁলোকে ফাদিল কৰিব লাগে যে একচুৱেলি 1:5 অৰ্থাৎ যি লিখা আছে সেইটোৱে হৈছে নে নাই।